নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি একদম নতুন চোলা, নতুন পেণ্ট, নতুন জোতা পিন্ধি আহিছোঁ। আজিৰ ভিডিঅ'টো ধামাকেদাৰ হ'ব গৈ আছে, তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহি পাই গ'ল এতিয়া আমাৰ টকোবাৰী চেণ্টাৰ। ইয়াত এতিয়া গাড়ীত উঠিলাম, তাৰপৰা যাম আজি ৰাইডটোত। আৰু উঠি ল'লোঁ এতিয়া গাড়ীত। এয়া ইমান ঠেলা হেঁচা বাপা, কোনোবাই পাতি নিদিলে হ'ল দেই। এয়া মানুহ চানুহ উঠি ল'লোঁ, পূৰা একদম গাড়ীত গৈ আছোঁ। এতিয়া আমাৰ মেইন জেগাটোলৈ গৈ আছোঁ, মানে ব'লক আজি জেগাটোত গৈ পেলাই পূৰা আপোনালোকক দেখুৱাম। আৰু গাড়ী আহি পাই গ'লে বৰঙাবাৰী। আৰু এইফালে চাব পাইছে এয়া কনক লতা মূৰ্তি। আৰু এতিয়া এইফালেদি সোমাই যাব লাগিব। আৰু আহি পাই গ'লোহি এয়া বৰঙাবাৰী গেট চাবলৈ পাইছে। বৰঙাবাৰী গেটখন পাই গ'লোহি। এতিয়া আমি ইয়াত ৰৈ আছোঁ, আৰু আমি এতিয়া যাব লাগিব এইটো চাইডে, মানে এইটো চাইডে যাব লাগিব। আৰু এতিয়া ব'লক। আৰু আজি অশোকৰ মানে বাৰ্থডে আছে, আৰু ইয়াৰ পূৰা মোবাইলত বিজি পূৰা ল'ৰা। আৰু এতিয়া এইটো ৰাস্তা, আৰু এইখনত এই গাড়ী তাৰপৰাই আহিছোঁ আমি গেটখনৰ পৰা। আৰু এতিয়া আমি এইটো চাইডে যাব লাগিব। আৰু উঠি ল'লোঁ গাড়ীত, এতিয়া গৈ আছোঁ। আৰু এনেকুৱা পঁচা গান লগাইছে, একদম শুনিবলৈ মন যোৱা নাই মই। আৰু আহি পাই গ'লোহি আমাৰ মেইন লোকেশ্যনটো। এইটো হৈছে আমাৰ কল্যাণী মন্দিৰ আহিছিলোঁ আমি আজি। আৰু এয়া চাবলৈ পাইছে আপোনালোকে কল্যাণী মন্দিৰৰ দৃশ্য। ৱাও, তো ব'লক সোমাই যাওঁ আজি ইয়াত। আৰু এতিয়া আছোঁ আমি কল্যাণী মন্দিৰৰ ইয়াৰ ভিতৰত। চাবলৈ পাইছে ইয়াত ধুনীয়া একদম জেগা, পূৰা চাকি তাকি জ্বলাই আছে। আৰু আজি হৈছে মানে অশোকৰ জন্মদিন, তো অশোকে হৈ ইয়াত দেখিবলৈ পাইছে মানে চাকি তাকি জ্বলাই আছে, সেইখনত জ্বলাই আছে মানে। আৰু মোৰ হৈ গ'ল, মই আহি পেলাই ৰৈ আছোঁ। আৰু ইয়াৰ মানুহ চাওক পূৰা। আৰু এইটো হৈছে নামঘৰ মানে মন্দিৰটো। আৰু এতিয়া অলপ প্ৰসাদ দিছে, ইয়াকে মাৰি লওঁ আৰু একে মচককৈ মিঠা মিঠা। আৰু এতিয়া আছোঁ আমি ইয়াত চাবলৈ পাইছে কল্যাণী মন্দিৰ একে সন্মুখতে। আৰু সকলোৱে ফটো উঠি আছে, লাজ লাগিছে নহয় একদম। আমাৰো থাম্বনেইলৰ কাৰণে উঠাব লাগিব দুখন মানে। আৰু এয়া হৈছে ৰাজহাঁহ। আমাৰ ঘৰত যে আছে সৰু সৰু বতককেইটা, সেইকেইটা নহয় দেই, সেইকেইটা সৰু বহুত। এইকেইটা হৈছে ডাঙৰ ডাঙৰ, একদম পেনে চেনে খুটি দিব ধৰে। আৰু এইটো হৈছে মন্দিৰটো। এইটো মোৰ নতুন নতুন নিচিনা লাগিছে। আৰু যিসকলে জানে কমেণ্ট কৰিবচোন, ইয়াৰ পুৰণা আছে নেকি বাৰু? এইটো মহ চহ যে বলি দিয়ে, সেইটো নহয় নিচিনা লাগিছে দেখোন মোৰ। এইটো অলপ বেলেগ টাইপৰ লাগিছে, নতুন নতুন। যোনে জানে কমেণ্ট কৰি জনাবচোন বাৰু, এইটো নতুন। আৰু এইটো হৈছে পুখুৰীটো। আৰু ইয়াতে কাছ চাছ আছে বুলি শুনিছোঁ, জানো আছেনে নাপায়। তললৈ নামি গ'লে একদম বখলিয়াই পেলাব, সেইকাৰণে নেনামো আৰু। আৰু এয়া পৰঠা চৰঠা মুখৰ আগত পেলাই দিছে, থাকিব পৰা নাই, একদম পূৰা দবাই লওঁ একে ঠিক। আৰু এতিয়া খাই বৈ হৈ গ'ল, এতিয়া ওলাই গ'লোঁ তাৰপৰা। আৰু আজি কল্যাণী মন্দিৰ অহা মেইন কাৰণটো হৈছিলে মানে অশোকৰ বাৰ্থডে আছিলে, জন্মদিন। আৰু সেইকাৰণে চাকি তাকি জ্বলাবলৈ আহিলে। আৰু তাৰপৰা এতিয়া চাকি তাকি জ্বলাই মেলি হৈ গ'ল। এতিয়া গৈ আছোঁ, মাহে কষ্ট মই অকলে খোজকাঢ়ি গৈছোঁ। এতিয়া অলপ খোজকাঢ়ি যাম। আৰু এতিয়া এনেকুৱা ৰকমৰ ৰাস্তা এটাত গৈ আছোঁ। এইফালে অংগনবাদী আছে, এইফালে ৰাস্তা আছে, এইফালে পথাৰ, গৰু ছাগলী ধেৰ আছে। কেতিয়া গৈ পাম ঠিক নাই আৰু ঘৰ। খোজকাঢ়ি ইমান দূৰ পাই গ'লোঁ। বতাক জন্মদিন ওলাই গৈছে। আৰু এতিয়া উঠি ল'লোঁ অটত। এয়া দাদা এজনৰ অটত উঠি ল'লোঁ, পূৰা একদম গৈ আছোঁ। আৰু এতিয়া বাছৰ কাৰণে ৰৈ আছোঁ, বাছ অহা নাই। কি কোৱা অশোক, তোমাৰ জন্মদিনত? গাড়ী বুক কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'লগৈ আৰু। ৰৈ আছোঁ, গাড়ী চাইলে অহা নাই এতিয়ালৈকে। আৰু এতিয়া গাড়ীত উঠি ল'লোঁ, ধুনীয়াকৈ গৈ আছোঁ ঘৰ। ব'লক যাওঁ। গাইছ এতিয়া আহি গ'লো আমাৰ টকোবাৰী চেণ্টাৰ পাই গ'লি। আৰু এতিয়া গৈ আছোঁ ঘৰৰ চাইডে, একদম পাম জোৰকৈ মুঠিব লাগিছে। ক'ৰবাত মুঠিবলৈ জেগা বিচাৰিব লাগিব। और अभी KTM सटीएम ले लिया, अभी जा रहा है घर पे। अशोक चला रहा है हमारा KTM का।
সেই ভিডিঅ' চিডিঅ' নকৰিলোঁ আহি পেলাই ভাগৰ লাগিলে একদম হৈ গ'লোঁ ধুনীয়াকৈ। তো কালি ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'ল, কমেডি ভিডিঅ' জল্দি আহি আছে, ছাবস্ক্ৰাইব কৰি থ'ব আৰু। তো আজিলৈ বাই, টাটা।